হেল্ল' গাইজ, আশা কৰোঁ সকলোৰে ভাল, মোৰো পিছে ভাল। আৰু আজি মই লৈ আহিছোঁ দুপৰীয়াৰ সাজ। আৰু দুপৰীয়াৰ সাজত কি কি বনাইছোঁ বা কি খাম আপোনালোকক দেখুৱাইছোঁ। আৰু মই যিহেতু আছোঁ বৰ্তমান নলবাৰীত মোৰ মাৰ ঘৰত, আৰু ভাবিলোঁ আজি দুপৰীয়াৰ সাজটোত মই কি বনাইছোঁ আপোনালোকক দেখুৱাওঁ। বলক, এয়া লৈছোঁ মই ঘৰৰে লোকেল মুৰ্গী বনাব। আৰু ইয়াত আছে পটাত পিছা মছলা। ইয়াত মছলাৰ সকলো মছলা আছে, শুকান জলকীয়াৰ পৰা নহৰুৰ পৰা মছলা ৰানি গৰম মছলাৰ পৰা ইত্যাদি ইত্যাদি আৰু বহু মছলা আছে। ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকক এনে দেখুৱাইছোঁ। আৰু এয়া দেখিছে মছলা দিয়াৰ পিছত আঞ্জাৰ মোৰ কালাৰ দেখিছেনে, কি ধুনীয়া কালাৰ উঠিছে। আৰু এই মছলাখিনি দি আঞ্জা বনাই খাব বেলেগ টেষ্টি হয়। আৰু এইপিনে মই দিলোঁ মাংসৰ ৰজা, আলু ৰজা। আৰু মই পিছে আলু ৰজা খাই বহুত ভাল পাওঁ, আপোনালোকে ভাল পায়নে জনাবচোন। তাৰ লগত আৰু এটা বস্তু ভাল পাওঁ, মই দেখুৱাই আছোঁ ৰ'ব। এইটো বস্তু হৈছে মোৰ প্ৰিয় বস্তু, মাছ বা মাংসত এইটো বস্তু মোৰ থাকিবই থাকিব। এইটো হৈছে পিঁয়াজ ৰাণী, আৰু পিঁয়াজ ৰাণীক দি দিলোঁ মই আঞ্জাত। তাকো দিলোঁ পুৰালৈকে সৰু সৰু পিঁয়াজ ৰাণীকেইটা, দেখিছেনে। আৰু এই পিঁয়াজ ৰাণীকেইটা খাই মই ইমানেই ভাল পাওঁ, কি ক'ম আপোনালোকক। আপোনালোকেও এনেদৰে আঞ্জাত মাছ বা মাংসত সৰু সৰু পিঁয়াজ ৰাণীকেইটাক দি খাই চাবচোন, কেনে টেষ্টি লাগে। আৰু বিশেষ কি বনাইছোঁ দেখুওৱা নাই, এইখিনিয়ে দেখুৱালোঁ। আৰু এয়া মোৰ আঞ্জা হৈ গ'ল। আৰু এতিয়া দুপৰীয়াৰ সাজটো দেখুৱাইছোঁ। এইপিনে আছে আচাৰ, জলকীয়া, নেমু, লোকেল মুৰ্গী, চব্জি আৰু মাছৰ মূৰ দি মানে খাৰ বনাইছোঁ, পানীলাও। কি টেষ্টি খানা মোৰ। আৰু দেখিছেনে, আৰু জলকীয়াটো নাভাবিব ইমান জলকীয়া খাবনে, এনে লৈছে। মই কিন্তু জলকীয়া বহুত খাওঁ। আৰু আজিৰ দুপৰীয়াৰ থালিখন এইখনেই মোৰ। আজিৰ কাৰণে বাই বাই। ভাল লাগিলে এটা লাইক কৰি দিব। বাই বাই।